Hello everyone! কি খবৰ আপোনালোকৰ? I think আপোনালোক সবে ভালে আছে। আজি তো আপোনালোকে সবে জানিব আজি কি দে। আজি হল গণেশ চতুৰ্থী। Happy Ganesh Chaturthi to everyone. So আজিৰ ভিডিওটো মই ৰাতি গধূলিৰ পৰা ষ্টাৰ্ট কৰিছো বাৰু। এয়া মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিওটো। মই সো আজি কি কৰিলো গণেশ চতুৰ্থীৰ দিনা। সো সেইখিনিটো আপোনালোকক দেখাব লাগিবই। সো ৰাতিপুৱা মই এটা ড্ৰয়িং আঁকিছিলো, হেতু বায়ো এটা আঁকিছিলে। মোৰ ড্ৰয়িংটো মই আপোনালোকক এতিয়া দেখাও। তেনেহলে আপোনালোকে মোৰ ড্ৰয়িংটো চালে কেনেকুৱা লাগিল? যদি ভাল লাগে প্লিজ কমেন্ট কৰিব। আৰু এতিয়া মোৰ বাৰ ড্ৰয়িংটো দেখাম। আপোনালোকে মোৰ বাৰ ড্ৰয়িংটো দেখিলে যদি বাই ইমান ড্ৰয়িং চাই নাকে, বাট দেন অলসো যদি ভাল লাগে প্লিজ কমেন্ট এটা কৰিব। ৰাতিপুৱাই কৰা আছিলে আৰু আমি এতিয়া কি কৰিলোনো বাৰু সেইবোৰ আপোনালোকক দেখাম। তেনেহলে আমি চাই থাকো আহক। जय गणेश देवा, माता जाकी पार्वती पिता महादेवा। जय गणेश देवा, माता जाकी पार्वती पिता महादेवा। एक दयावंत सर्वभुजाधारी, एक दंत जय गणेश देवा, माता जाकी पार्वती पिता महादेवा। এতিয়া গধূলি হৈছে। আমি নমো কৰিলোঁ, আপোনালোকক ভিডিঅ'বোৰ লগাই দিম। আৰু আমি ৰাতিপুৱাই আইতাই অকণমান প্ৰসাদ চগাদ দিলে, সেইবোৰ খালোঁ। এতিয়া গধূলি আহিছোঁ। এয়া ভগৱানৰ কাৰণে প্ৰসাদ। এয়া ক্ষীৰ বনাইছে, পায়স। আমাৰ ইয়াতে চাওক, এয়া সব ভালে। এয়া আমি তুলসী মাৰ তাতো চাকি দিলো। এয়া আমি গণেশ চতুৰ্থী সিম্পলকে সেলিব্ৰেট কৰিলো মন্দিৰত। আমাৰ নিজৰ ঘৰৰ টেম্পলতে সেলিব্ৰেট কৰিলো। সো কেনেকৈনো কৰিলো এতিয়া আপোনালোকক দেখাম। गणपति बप्पा मोरिया, मंगल मूर्ति मोरिया। এতিয়া আমি ক্ষীৰ খাই আছো। ফাইনালি পায়স খাম। এয়া মাম্মাই বনাইছে। यम्मी। মজা আছে। সো আমি খাই লওঁ। সো এতিয়া অকণমান পূজা কৰি কিবা স্কুলৰ বস্তু আছিল সেইবোৰ কাম চাম খতম কৰি ফ্ৰী হৈছোঁ। সো এনেকৈ মই ভিডিঅ'টো খতম কৰিম। সো যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্ৰেয়াশ্ৰী চৌধুৰী RJ ব্লগটো।
আৰু তাৰে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অপশ্যনেলটো ক্লিক কৰিব তেতিয়াহে আপোনালোকে মোৰ সকলো ভিডিঅ'ছ এণ্ড ন'টিফিকেশ্যনছবোৰ পাই থাকিব মোৰ চেনেলৰ পৰা আৰু মই ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ কৰা নাই আৰু লাষ্টলৈ চাইছে চাগে আৰু যদি চাইছে থেংক ইউ ছ' মাছ চ' এনেকৈ মই ভিডিঅ'টো খতম কৰিম তেনেহ'লে আজিৰ কাৰণে বাই বাই ভিডিঅ'টো খতম হৈ বাই বাই কৰাৰ পিছতে ময়ে আৰু এবাৰ ওলালোঁ কিয়নো মই এটা কথা ক'ব পাহৰি গৈছিলোঁ যে মই কৈছিলোঁ আপোনালোকক আইতাই ৰাতিপুৱাই উঠি মানে প্ৰসাদ আগবঢ়াইছিল ভগৱানক চ' তাৰপিছত আমি খালোঁ গা চা ধুই পেলাই কিন্তু তেতিয়া যে ভিডিঅ' ল'ব লাগে সেইটো মাথাতে নাহিলে চ' সেইখিনি ভিডিঅ' যিহেতু নল'লোঁ চ' এতিয়া যেতিয়া মামাই সেই পায়স বনালে প্ৰসাদ হিচাপে চ' সেইবোৰ আপোনালোকক শ্বেয়াৰ কৰিলোঁ যিহেতু ৰাতিপুৱাৰখিনি আপোনালোকক ভিডিঅ' উঠাব নোৱাৰিলোঁ চ' এতিয়া আৰু এবাৰ বাই বাই এভৰিৱান